Hello, welcome to our channel. যিহেতু এতিয়া আমৰ বতৰ নিশ্চয় আম খাইছে সকলোৱে বেছিভাগৰে ফেভৰেট হয় সেইকাৰণেতো ফলৰ ৰজা আম আপোনালোকে আমৰ জুচ আমৰ শেক আইসক্ৰীম খাই থাকে মই আজি আমৰ লস্সি ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো যিহেতু বনাব কাৰণে মাত্ৰ 3টা ইনগ্ৰেডিয়েন্টছৰ প্ৰয়োজন আমৰ লস্সি বনাব কাৰণেতো জানি আম লাগিব আপোনালোকে নিজৰ মতে আম লব পাৰে মই এটা আম লৈছো আৰু এনেদৰে কাটি ললো এতিয়া এক বাটি দৈ দিব আপোনালোকে মিঠা বা প্লেন দৈ যিকোনো লব পাৰে আৰু পুদিনা পাত দিব গুটেখিনি এতিয়া ব্লেন্ড কৰি দিব এয়া চাওক ব্লেন্ড কৰাৰ পিছত আমাৰ আমৰ লস্সি ৰেডি হৈ গল আৰু ইয়াতে চেনিও দিব নালাগে যদি আম মিঠা থাকে আৰু যদি প্লেন দৈ লয় তেতিয়া হলেতো মিঠাই হৈ যাব মিঠা দৈ ললেতো চেনিৰ দৰকাৰেই নাই এনে ধৰণৰ আপোনালোকেও আমৰ লস্সি গ্লাছত সাৰ্ভ কৰিব পাৰে আৰু গাৰ্নিশ কৰিব কাৰণে 1 চামুচ ক্ৰীম দি দিব আৰু সৰুকে আম কাটি ওপৰত সজাই দিব তেতিয়া দেখাত ভাল লাগে আৰু খাবও টেষ্টি হয় হেখত ওপৰত চেৰিৰে সজাই দিব দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিলে একেবাৰে খাব মন যায় আৰু বহুত হেলদিও হয় যিহেতু বতৰৰ ফল খাব লাগে লস্সিটো প্ৰায় খাই থকা হয় দৈ লস্সি প্লেন লস্সি কিন্তু আমৰ লস্সিটো একেবাৰে ডিফাৰেন্ট হয় এবাৰ ট্ৰাই কৰি চাবচোন এনে ধৰণৰ সৰু ল'ৰা ছোৱালীক বনাই খুৱাব পাৰে কাৰণ তেওঁলোকে একেবাৰে ফল নাখায় আপোনালোকে যদি বনাই খাই ভাল পায় তেনেহলে মোক কমেন্ট কৰিব আমৰ লস্সিটো যদি ভাল পালে তেনেহলে লাইক শেয়াৰ কৰি দিব আৰু যদি এনেকুৱা হেলদি ৰেচিপিজ লাগে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ইনষ্টাগ্ৰাম আৰু ফেসবুক পেজও লাইক কৰি দিব থ্যাংক ইউ